তোক বৰ ভাল পাওঁ দেহি ৰাজন্মৰ সাধনাৰ সফলতা সৌ অদূৰত দুৰ্যোধন দেৱে। নমস্কাৰ। আলাপৰ প্ৰথমটি খণ্ডলৈ আমাৰ দৰ্শকসকলক স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে লখিমপুৰৰ এজন উদীয়মান প্ৰতিভাৱান শিল্পী, যাৰ পৰিচয় হৈছে এজন উদীয়মান শিল্পী, এজন নাটক পৰিচালক, সদৌ অসম ব্যক্তিৰ শ্ৰেষ্ঠ দুহাৰে সন্মানিত আমাৰ শ্ৰদ্ধাৰ গৌৰৱৰ দেৱজ্যোতি শইকীয়া। দেৱজ্যোতি, তোমাক আমাৰ আলাপৰ প্ৰথমটি খণ্ডলৈ স্বাগতম জনালোঁ। ভাল হৈছে। তোমাৰ অলপ পাৰ্চনেল কথাত আহিছোঁ। প্ৰথমতে জনা, তোমাৰ ঘৰত কোন কোন আছে? মোৰ ঘৰত তোমাৰ মা, দেউতা, দাদা দুজন আছে আৰু বা আছিলে, বা বিয়া দিয়া হ'ল। আচ্ছা, তুমি এই যে মিউজিকৰ ক্ষেত্ৰত জড়িত হৈ আছা, কিমান দিনৰ আগৰ পৰা জড়িত হৈ আছা? আৰু তোমাৰ আনুষ্ঠানিক শিক্ষাৰ কিবা হেৰি আছেনে? মানে তুমি আনুষ্ঠানিক শিক্ষা লৈছিলা নেকি ইয়াৰ ক্ষেত্ৰত? হয়, মিউজিক বুলি ক'বলৈ গ'লে আনুষ্ঠানিক শিক্ষা লোৱা আজি 7 বছৰমান হৈছে, ক্লাছিকেল। কিন্তু মিউজিক লাইনটোত আছোঁ, সৰুৰ পৰাই আছোঁ। ঘৰৰ ছাপোৰ্ট, দাদাও গীত গায়, দাদাও এজন মিউজিক টিচাৰে হয়। গতিকে তেনেকৈ সৰুৰ পৰাই গাই আহিছোঁ। ক্লাছ 5-6ৰ পৰাই মিউজিকত আছোঁ আৰু। মানে এটা ঘৰুৱা পৰিৱেশ মিউজিকটো। ঘৰুৱা পৰিৱেশ এটা আছে। আচ্ছা আচ্ছা। ইয়াৰ পাছত আমি আহিছোঁ, তুমি কিমানলৈকে পঢ়িলা? মই ডিগ্ৰী কমপ্লিট কৰিলোঁ, নেক্সট ইয়েৰ মাষ্টাৰ্ছ কৰিম। এতিয়া যিহেতু আমাৰ আগন্তুক ৰঙালী বিহু আহি আছে, হেঁপাহৰ বিহুটি, তাৰ বাবে তুমি এজন উদীয়মান শিল্পী হিচাপে বা এজন স্থানীয় শিল্পী হিচাপে তোমাৰ প্ৰস্তুতি কেনেধৰণৰ? আচলতে প্ৰস্তুতি হৈ আছে, সকলো কণ্ঠশিল্পীয়ে প্ৰস্তুতি চলাই আছে। গতিকে তেনেধৰণৰ মোৰ নিজস্ব প্ৰস্তুতি চলিছে আৰু। গতিকে তোমাৰ কাৰণে প্ৰস্তুতি কৰিছোঁ আৰু। তোমাৰ আজিকালি দেখা গৈছে প্ৰায় উদীয়মান শিল্পী হওক, থলুৱা শিল্পী হওক, চবৰে নিজৰ নিজৰ এটা এলবাম থাকে বা গীত থাকে। তোমাৰ তেনেকুৱা ধৰণৰ কিবা গীত, এলবাম বা আগন্তুক এলবাম আহিব লগা আছে নেকি? আচলতে মোৰ 2-3টামান গান ৰিলিজ হৈছিলে আগতে, ইমান এটা ভাইৰেল হোৱা নাছিলে। কিন্তু এতিয়া কৰি আছোঁ, বিহু কৰি আছোঁ। গতিকে বিহুৰ কাৰণে আগবঢ়াই দিম, সকলোৱে আশীৰ্বাদ দিব বুলি আশা ৰাখিলোঁ। গতিকে মৰম দিব সকলোৱে। এতিয়া বিহু আহি আছে। আচ্ছা, নিশ্চয়। আমাৰ দৰ্শকসকলক আমি অনুৰোধ জনাইছোঁ যে যিহেতু দেৱজ্যোতি আগন্তুক বিহুৰ উপলক্ষে খুব ধুনীয়া বিহুসুৰীয়া গীত চাগে ন? বিহুসুৰীয়া গীত আহি আছে। গতিকে আমাৰ ডেছক্ৰিপশ্যনত দিম নিশ্চয় লিংকটো, যেতিয়া আহিব সকলো আদৰি ল'ব বুলি আমি আশাবাদী। এতিয়া আহিছোঁ দেৱজ্যোতি, আমি যিহেতু তুমি এই কালচাৰেল ক্ষেত্ৰখনৰ লগত জড়িত, তুমি গীত গোৱা, তুমি ভাওনা কৰা, ভাওনা ডাইৰেকশ্যন কৰা, দোহাৰো কৰা, দোহাৰত সদৌ অসম ভিত্তিত শ্ৰেষ্ঠ দোহাৰ পাইছা। গতিকে তুমি এই ভাওনা ক্ষেত্ৰখনৰ লগত কেনেকৈ জড়িত হ'লা? আচলতে ভাওনা ক্ষেত্ৰখনৰ লগত জড়িত বুলি ক'বলৈ গ'লে মোৰ 7-8 বছৰ হৈ গৈছে। গতিকে শংকৰ মাধৱ নাট্যগোষ্ঠীৰ নামটো শুনিছাই চাগে লখিমপুৰৰ। শংকৰ মাধৱ নাট্যগোষ্ঠীৰ লগতে মই ফেমাছ নাট্যগোষ্ঠী লখিমপুৰৰ। নাট্যগোষ্ঠীৰ লগতে মই ওতঃপ্ৰোতভাৱে জড়িত। গতিকে তাতে মই দোহাৰ পৰিচালনা কৰোঁ। গতিকে তেনেকৈ ৰাইজে বেলেগতো মাতিলে, বহুকেইটা নাট্যগোষ্ঠীত তেনেকৈ গীত পৰিৱেশন কৰিবলৈ গ'লোঁ। তেনেকৈ চলিছে। যিহেতু তুমি এজন ভাওনা সংস্কৃতিৰ লগত জড়িত বা মিউজিকৰ লগত জড়িত, তুমি এনে ক'ত ক'ত ভাওনা কৰি পাইছা? অসমৰ কোন কোন ঠাইত কৰি পাইছা? অসমৰ বিভিন্ন ঠাইত কৰিছোঁ। মাজুলীত কৰিছোঁ, ঢকুৱাখানাত গৈছোঁ, পিনে ধেমাজি, তোমাৰ নামনি ফালে পাইছা? নামনি ফালে পাইছোঁ। ভাওনা বিভিন্ন জেগাত হৈ থকা হয় আৰু জেগাবিলাক মনতো নাই। আচলতে ভাওনা হৈয়ে থাকে, বহুত ঠাইত হৈ থাকে, যাওঁ মাতে তেনেকৈ। আকৌ আমি মিউজিকৰ ক্ষেত্ৰখনলৈ ঘূৰি আহিছোঁ। তোমাৰ এইবাৰ আগন্তুক বিহুৰ কাৰণে এনে বুকিং হৈছেনে? মানে ভাওনাৰ প্ৰগ্ৰেমৰ কাৰণে? প্ৰগ্ৰেমৰ বুকিং হৈ আছে। 4-5টা শ্ব' বুকিং হৈছে এতিয়ালৈকে, আৰু চাওঁচোন কেনেকৈ হয়, কৰিব পাৰোঁ। আচ্ছা আচ্ছা। মিউজিক ক্ষেত্ৰখনৰ লগত জড়িত যিহেতু হৈ আছা, গতিকে তুমি তোমাৰ ভৱিষ্যত পৰিকল্পনা কি? ভৱিষ্যতে তোমাৰ সপোন কি? আচলতে সপোন বুলি ক'বলৈ গ'লে এগৰাকী কণ্ঠশিল্পী হোৱা, প্ৰথম কথাই কণ্ঠশিল্পী হোৱা। গতিকে তাৰ মাজতে পঢ়াটো চলাই আছোঁ, সাধনা কৰি আছোঁ। আচ্ছা, আৰু এটি কুৱেশ্যন আছে, তোমাৰ আমাৰ অসমৰ প্ৰিয় গায়ক কোন? এজন উদীয়মান শিল্পী হিচাপে তুমি তাক কাক অনুসৰণ কৰা? আচলতে প্ৰিয় গায়ক বুলি ক'বলৈ গ'লে মোৰ জুবিন গাৰ্গ বৰ্তমান। আৰু আগৰ? ভূপেন হাজৰিকা। আচ্ছা, তেওঁলোকৰ গীত শুনিয়েই যিহেতু। আৰু এতিয়া বহুখিনি শিল্পী আছে, নীল আকাশ, তোমাৰ মণ্টুমণি, ভিঘু কাশ্যপ। তুমি
এওঁলোকৰ ভিতৰত কাক বেছি অনুসৰণ কৰা? আচলতে নতুন মই অকল নীলাকাশ, ভিঘু উৎসৱ, মন্টুমত তেওঁলোক বুলি নতুন শুনো। শিল্পী বুলি ক'বলৈ গ'লে সকলোকে ভাল লাগে, কিন্তু তাৰ ভিতৰত এজন সুকীয়া নীলাক ভাল লাগে, সান্নিধ্য দাহঁত আছে। সান্নিধ্য ভূঞা ভাল লাগে, কিন্তু নীলাকাশক বেছি ভাল লাগে। আচ্ছা আচ্ছা। বাকী এতিয়া মিউজিকৰ ক্ষেত্ৰখনৰ পৰা যদি তুমি আঁতৰি যাব লগা হয় ধৰা কিবা কাৰণত, তোমাৰ তেতিয়া কেনেকুৱা অনুভৱ হ'ব? আচলতে খুব বেয়া লাগিব। মিউজিক বস্তুটো আচলতে হৃদয়ত আছে, সেইটো আৱেগ এটা, গতিকে তেনেকুৱা নহয়গৈ চাগে। এইটো মিউজিক লাইনটো থাকিবই লাগিব, যিহেতু সৰুৰ পৰা আছোঁ যিহেতু, আৰু ভাল লাগে, কৰি যাম আগলৈকে। আচ্ছা, আমি আকৌ আহিছোঁ ভাওনাৰ ক্ষেত্ৰখনলৈ। তুমি যিহেতু ভাওনাত খোলো বজোৱা, দোহাৰো গোৱা, তেনেকুৱা কিবা দোহাৰৰ কিবা এটা সংলাপ গাবা নেকি, বা এটা সুৰ টানিবা নেকি? প্ৰৱেশ কৰে যে বিষ্ণুৱে প্ৰৱেশ কৰা, তেনেকুৱা ধৰণৰ আমাৰ দেৱতাসকল প্ৰৱেশ কৰা, তেনেকুৱা কিবা এটা গাবা নেকি? ঠিক আছে, এটি ভাওনা গীতকে গাই দিছোঁ। দেৱ তেনেকৈ আচলতে খোল বজালে গাবলৈ মানে সুবিধা হয়। খোলৰ লগত ভাল লাগে, এইটো যিহেতু কীবৰ্ড এখন, কীবৰ্ডৰ লগত হয়। ভাওনা ক্ষেত্ৰখন একেবাৰে জড়িত নহয়, জড়িত নহয়। গতিকে সেইটো হয় বাৰু। যিহেতু আমাৰ কীবৰ্ডৰ লগত বজালে, গতিকে গালে, গতিকে আমাৰ দৰ্শকসকলে আমাক যাতে ভুল নুবুজে, যিহেতু আমাৰ ওচৰত এতিয়া খোল নাই, সেইবাবে এনেই আৰু অলপ গুণগুণাই দিলে। সাজ পোছাকো লাগিব। এখন ভাওনাৰ আমাৰ শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনাই অৱদানৰ বহুখিনি সৃষ্টি, গতিকে তাত আমাৰ যিটো সাজ পৰিধান কৰি বা যিটো বাদ্যযন্ত্ৰৰ লগত গোৱা বস্তু নহয়, তথাপিও তেওঁ চেষ্টা কৰিলে। তাৰ বাবে যদি ভুল হৈছে আমাক ক্ষমা কৰিব। এতিয়া আমি আগবাঢ়িছোঁ। তুমি এই ভাওনা ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছা, তোমাৰ নিজা কোনোবা নাট্যগোষ্ঠী আছে নেকি? তুমি নিজে জন্ম দিছা নেকি? তুমিতো শংকৰ মাধৱ নাট্যগোষ্ঠীৰ লগত আছা, তথাপিও নিজৰ এখন নাট্যগোষ্ঠী আছে নেকি? নিজৰ নাট্যগোষ্ঠী বুলি ক'বলৈ গ'লে তেনেকুৱা নাই, কিন্তু শিকাইছোঁ। পাৰ্থ সাৰথী নাট্যগোষ্ঠী নাম শুনিছা? শুনিছোঁ। গতিকে তেওঁলোকৰ তাতো শিকাইছোঁ। আৰু তোমাৰ তেনেকৈ আছে বহুতকেইটা নাট্যগোষ্ঠী, তেনেকৈ শিকাইছোঁ। গতিকে তুমি ৰামায়ণ আৰু মহাভাৰতৰ ভিতৰত কাক ভাল লাগে? মানে ৰামায়ণ ভাল লাগে নে মহাভাৰত ভাল লাগে? আচলতে ৰামায়ণো ভাল লাগে, মহাভাৰতো ভাল লাগে। ৰামায়ণৰ কোনটো চৰিত্ৰ ভাল লাগে আৰু মহাভাৰতৰ কোনটো চৰিত্ৰ ভাল লাগে? ৰামায়ণত তোমাৰ লক্ষ্মণ চৰিত্ৰটো খুবেই সুন্দৰ চৰিত্ৰ, খুবেই কৰুণ চৰিত্ৰ, গতিকে ভাল লাগে। আৰু মহাভাৰতো ক'বলৈ গ'লে দুৰ্যোধনো ভাল লাগে, শকুনি ভাল লাগে, কৰ্ণও ভাল লাগে। তুমি এনেই কোনোবা এজন তোমাৰ ভাল লগা দুৰ্যোধন, শকুনি, ৰামায়ণৰ লক্ষ্মণ বা কৰ্ণ, তেওঁলোকৰ কোনোবা এজনৰ ডাইলগ অলপ গুণগুণাই দিয়া, মানে শুনো আমি তোমাৰ মুখেৰে। অকণমান চেষ্টা কৰিম। হা। আচলতে মই ডাইলগ নকওঁ তেনেকৈ, গীতহে গাওঁ, কিন্তু হ'লেও চেষ্টা কৰিছোঁ অকণমান ক'বলৈ। ঠিক আছে, এটি শকুনি ডাইলগ কৈছোঁ। ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান পাপকে বহুমতীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্মৰ সাধনাৰ সফলতা সৌ অদূৰত। দুৰ্যোধন তুমি ৰাজেশ্বৰ, আৰু মই তোমাৰ এই দিনহীন অন্নসেৱী। আচলতে ডাইৰেক্ট পাহৰি গৈছোঁ বাৰু। একো নাই, সুন্দৰ হৈছে। আজি আমি কেইদিনমান আগত মই বিশেষকৈ ফেচবুকত এনেই চাই থাকোঁতে দেখিলোঁ, এজন মানুহে, আমাৰ এইফালৰ নহয়, নামনি ফালৰ মানুহ, তেওঁ কৈছে যে গাঁৱত যিকেইটা ঢিটিঙালি মাৰি থকা বেকাৰ মদ খাই মানে নামঘৰত সোমায়, তেওঁলোকে ভাওনা কৰা পৰিলক্ষিত হয়, পইচাৰ লোভত বা মাননিৰ লোভত। এইখিনি ক্ষেত্ৰত তুমি কি ক'বা? আচলতে খুবেই মিছা কথা। গুৰুজনাৰ যি অনবদ্য সৃষ্টি ভাওনা সংস্কৃতি, গতিকে তাত কোনোবাই মদ খাই ভাওনা কৰিবলৈ নাযায়। আৰু কোনোবাই যদি গৈছেও, তেওঁ নিজে সেইটো এটা ভুগিব। গতিকে এইটো তেওঁৰ লিখাটোতো ভুল হৈছে, কাৰণ অধিক মাত্ৰা মাননি ভাওনাত কোনো নলয়। আৰু ভাওনা জগতখনত এতিয়া ধৰা তোমাৰ এখন ভাওনা কৰিবলৈ যাওঁ আমি, গতিকে এটা টিম যায়, গতিকে তেওঁলোকৰ আৰ্থিক প্ৰয়োজন হ'ব, গতিকে সেইটোতো ল'বই লাগিব এটা প্ৰাপ্য। গতিকে এটা হিচাপত যে গৃহস্থ কোৱা হয় যে ইমানটো মাননিত আমি খৰচ কৰি মেলি যাব পাৰিম, গতিকে তেনেকৈয়ে যোৱা হয়। আৰু ইমান এটা অধিক মাত্ৰা খৰচ নহয়, আমাৰ লাইট থাকে, চাউণ্ড থাকে, গতিকে তেনেধৰণৰ যিমানটো আৰ্থিক প্ৰয়োজন তেনেকৈ লোৱা হয়।
তেওঁ আচলতে বুজি পোৱা নাই হয়তো তেওঁ নিজকে শিক্ষিত দেখাব গৈ বা নিজকে ভাল বুলি বুজাব গৈ এষাৰ লিখিলে আচলতে কিন্তু ভাওনা সংস্কৃতিৰ লগত তেনেকুৱা ধৰণৰ কথাটো প্ৰযোজ্য ক'ব নালাগে মানে তেওঁ কথাখিনি হয়তো বুজি নাপালে তেওঁ নিজে উল্লেখ কৰিলে এজন বেকাৰ ল'ৰাইহে ভাওনা কৰে হয় তেওঁ বেকাৰ এজন ল'ৰাই বেকাৰ তেওঁ ভাওনা কৰে চাকৰি বাকৰি নাপালে বা কাম কৰিব আজিকালি বহুত সুবিধা চাকৰি নাপালে। কৰা ল'ৰাই ভাওনা কৰে সুবিধা গতিকে নাপালে তেওঁৰ মতে ক'ব গৈছোঁ হয়। তেওঁ সুবিধা নাপায় ভাওনাখন কৰিছে ভাওনাখন কৰি টকা তেওঁ উল্লেখ কৰিছে যে নাৰদে 1500 লয় এগৰাকী মহিলাই 2000 লয় তাতে এটা কথা ক'বলৈ যাম আৰু এতিয়া তুমি চাবা এজন ভাৱৰীয়া কিমান দূৰৰ পৰা কষ্ট কৰি আহে গতিকে তেওঁৰ এটা প্ৰাপ্য লয় গতিকে সেইটোৰ লগত কোনো কথা নাথাকে মই সেইটো ক'ব বিচাৰিছোঁ যে এজন বেকাৰ ল'ৰাই ভাওনা কৰি 1500 টকা এটা ল'লে নাৰদ গায় বা 2000 টকা এটা ল'লে সেই 2000 টকাটোৱে যদি মাকৰ ঔষধকেইটা আনিব পাৰে ঘৰ এখন চলাব পাৰে তেনেহ'লে ভাওনা সংস্কৃতিৰ নামত লোৱাটো তেওঁ কিয় গাত পৰিল আৰু আজি আমাৰ অনুষ্ঠানটি শেষৰ পৰ্যায়ত পাইছোঁহি এতিয়া দেখি আহিছোঁ ল'ৰাৰ মুখেৰে বিয়া গান শুনিলে খুব ভাল লাগে গতিকে তোমাৰ মুখেৰে এটি বিয়া গানেৰে আমাৰ অনুষ্ঠানটি সামৰণি মাৰিম আৰু তুমি আমাৰ অনুষ্ঠানত আজি উপস্থিত থাকি আমাক বহুখিনি সহায় আগবঢ়ালা আমাৰ দৰ্শকে তোমাৰ বিষয়ে জানিলে আৰু আমাৰো নিজে উপকৃত হ'লোঁ গতিকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বাকী তুমি বিয়া গান গীত যোৱা আৰু আমাৰ অনুষ্ঠান সামৰণি ধন্যবাদ সদস্যত এই চেনেলটোৰ সকলো কৰ্মকৰ্তাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এটি গান ঠিক আছে পদূলিতে কলৰ পুৰি তাতে মোৰ নাৰী সীতা দেৱী বাৰ্তা দিয়া জোৰণ আহিল বুলি ঠিক আছে ধন্যবাদ ধন্যবাদ আজিলৈ আমাৰ আলাপৰ প্ৰথমটি খণ্ড সামৰণি মাৰিছোঁ আগন্তুক দিনত আৰু আমি এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া পডকাষ্ট আপোনালোকলৈ আগবঢ়াই থাকিম যিহেতু আমি খুবেই নতুন এটা চেনেল আৰম্ভ কৰিছোঁ গতিকে আমি আমাৰ দৰ্শকসকলক এটি অনুৰোধ জনাওঁ যাতে আপোনালোকে কাষতে থকা বেল আইকনটো অৰ্থাৎ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব সেইটো আপোনালোকৰ বাবে বিনামূলীয়া কিন্তু আমাৰ বাবে খুবেই এটা প্ৰেৰণাদায়ক তেতিয়াহে আমি আগলৈ ভাল ভাল এনেকুৱা ধৰণৰ অনুষ্ঠান আপোনালোকৰ মাজলৈ আগবঢ়াব পাৰিম গতিকে আজিলৈ ধন্যবাদ বুলি কৈ আমাৰ অনুষ্ঠান সামৰণি মাৰিলোঁ জয় আই অসম